মই মঞ্জিল ৰিচং আৰু এই দুই দত্ত আমি অসম চৰকাৰ চাকৰি বিচাৰি নাপালোঁ আমি আজি মথুৰাত মানে আমাৰ কংক মহাজন ওচৰত আহিছোঁ বহুত দিনৰ মূৰত মানে এপ্লাই কৰি ভাগৰি জুগৰি এতিয়া দ্বাৰপালিকাৰ মানে চাকৰিটো পাইছোঁ আজি মথুৰাত জইন কৰিব আহিছোঁ ন মিত্ৰ কি কয় আজি আমি বহুত খুচ আমি নতুন চাকৰি পাইছোঁ আজি দ্বাৰপালিকাৰ চাকৰি